অনেক দিনৰ আগৰ কথা। এটা ছাগলী তাৰ সন্তানৰ লগত বসবাস কৰিছিল। ছাগলীটোৰ মাক মৰি গৈছিল, সেইকাৰণে সি তাৰ দেউতাকৰ লগতেই আছিল। এদিন দুষ্ট বাঘ সিহঁতবোৰক দেখিছিল। অনেক দিনৰ পিছত এটা ভাল আহাৰ দেখা পাইছো। বহুত দিন হ'ল ছাগলীৰ মাংস খোৱা নাই। শৰীৰটো দুৰ্বল হৈ গৈছে। মইতো আগৰ দৰে চিকাৰো ধৰিব নোৱাৰো। প্ৰথমতে ছাগলীৰ পোৱালিটো খাম, তাৰ পিছত বাপেকক খাম। মোৰ বহুত ভোক লাগিছে, মোক কিবা এটা খাব দিয়া। মোৰ শুন, তুমি ইয়াতে অলপ সময় ৰখা, মই তোমাৰ কাৰণে অলপমান খাদ্য লৈ আহো। তুমি ইয়াৰ পৰা কিন্তু নাযাবা, ঠিক আছে? মই ইয়াৰ পৰা ক'তো নাযাওঁ, তুমি জলদি আহিবা। বাঘে সিহঁতৰ কথা শুনি আছিল। বাহ বাহ বাহ, এইটো সুযোগ। তাৰ পিছত ছাগলীয়ে সন্তানৰ কাৰণে খাদ্য বিচাৰি গৈছিল। অনেক সময় ঘূৰি খাদ্য বিচাৰি পোৱা নাছিল। কি হৈছে ছাগলী ভাই, তুমি ইমান মন বেয়া কৰি আছা কিয়? আৰে নকবা ভাই, মোৰ সন্তানটো ভোকত আছে। অনেক সময় ধৰি জংঘলত খাদ্য বিচাৰিছো, কিন্তু ক'তো খাদ্য বিচাৰি পোৱা নাই। হয় ছাগলী ভাই, এই জংঘলত খাদ্য ইমানেই অভাৱ, কাৰণ হ'ল ইয়াত বৰষুণ নপৰে। ভাই, তেন্তে এতিয়া মই কি কৰোঁ? মই তোমাৰ কাৰণে অলপমান ঘাঁহ লৈ আহো, ৰবা। অলপ সময়ৰ পিছত অলপমান ঘাঁহ লৈ ঘূৰি আহিছিল। এইবোৰ লোৱা, তোমাৰ সন্তানটোৰ কাৰণে লৈ যোৱা। ধন্যবাদ ভাই, তোমাৰ এই উপকাৰৰ কথা মই কেতিয়াও নাপাহৰো। তাৰ পিছত ছাগলী কিছু ঘাঁহ লৈ ঘূৰি আহিছিল। সি ঘূৰি আহি তাৰ সন্তানটোক ক'তো দেখা পোৱা নাছিল। এইটো কি, মোৰ সন্তানটো ক'ত গ'ল? মইতো তাক ইয়াতে থাকিব কৈছিলো। মোৰ সন্তানটোক কোনোবাই খাই পেলালে নেকি? হঠাৎ ছাগলীটোৱে বাঘক দেখা পাইছিল। এই দুষ্ট বাঘ, নিশ্চয় তই মোৰ সন্তানটোক খাই পেলাইছ। হা হা হা, এই ছাগলী, মই তোৰ সন্তানটোক এতিয়াও খোৱা নাই। তই যদি মোৰ কথা নেমানো, তেন্তে তোৰ সন্তানটোকো মই খাই পেলাম। তাৰ মানে মোৰ সন্তানটো বাচি আছে? সন্তানটো মোৰ ওচৰত আছে। মই যি কওঁ তেনেকুৱা যদি নকৰো, তেন্তে মই তোৰ সন্তানটোক খাই পেলাম। তুমি মোৰ সন্তানটোক নেখাবা, মই তোমাৰ কথা মানিম। মই কি কৰিব লাগিব? যদি তই তোৰ সন্তানটোক বাচি ৰাখিব বিচাৰো, তেন্তে তই প্ৰতিদিনে মোৰ কাৰণে খাদ্য আনিব লাগিব। আৰু যিদিনা তই মোৰ কাৰণে খাদ্য নানো, সেইদিনা মই তোৰ সন্তানটোক এতিয়া যোৱা, আজিৰ পৰাই কাম আৰম্ভ কৰি দিয়া। তাৰ পিছত ছাগলীজনী বাঘৰ কাৰণে খাদ্য বিচাৰি গৈছিল। দিনটো ছাগলীজনীয়ে বাঘৰ কাৰণে খাদ্য বিচাৰি আছিল। সি অলপমানহে খাদ্য বিচাৰি পাইছিল। এনেদৰেই সি খাদ্য যোগান ধৰি আহিছিল। কিছুদিন পাৰ হৈ গৈছিল। এদিন ছাগলীটোৱে দিনটো ঘূৰি খাদ্য বিচাৰি পোৱা নাছিল। সি মন বেয়া কৰি আছিল। কি হ'ল ভাই, মন বেয়া কৰি আছা? তাৰ পিছত ছাগলীটোৱে সকলো ঘটনা তাৰ আগত কৈছিল। সকলো কথা শুনি ছাগলীক কৈছিল, তুমি কিন্তু ভুল কৰিছা। সেই বাঘটো এটা বদমাছ পাজী। এবাৰ সি মোৰ লগতো তেনেকুৱা কৰিছিল। সি মোৰ সন্তানটোক খাই পেলাইছিল আৰু সি মোক মূৰ্খ বনাই আছিল। মোক সি সম্পূৰ্ণ 3 মাহ খাদ্য বিচাৰিবলৈ কৈছিল। মোৰ সন্তানটো জীৱিত আছে বুলি কৈছিল, কিন্তু পিছত মই গম পাইছিলো। তেন্তে সেই দুষ্ট বাঘটোৱে মোৰ সন্তানটোক খাই পেলালে। এনেদৰেই আৰু অন্যায় সহ্য কৰা নহ'ব, তাৰতো ব্যৱস্থা ল'ব লাগিব। শুনা, মোৰ মাথাত এটা বুদ্ধি আহিছে। তাৰ পিছত সি বুদ্ধিটো খুলি কৈছিল, কামটো ভালমতে কৰিব পাৰিবিনে? অৱশ্যেই কৰিব পাৰিম। কি ৰে, আজি মোৰ খাদ্য ইয়াতে কিয় ৰখাইছ? কাৰণ এইটোৱেই তোমাৰ জীৱনৰ শেষ খাদ্য, দুষ্ট বাঘ।
তাৰ মানে তই সকলো কথা গম পাই গৈছ। তোৰ ইমান সাহস, তই মোক দম দিছ, এইবাৰ তোকতো মই খামেই। তেতিয়াই তাৰ মাথাত কঁঠালটো পেলাই দিছিল আৰু বাঘৰ মৃত্যু ঘটিছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকে বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।